যেন কথা ভইল পাছে এতে বচন বুলিবে সসুত মৌন হইয়া যেবে জগত কজিতো দেখই কৃষ্ণময় ব্রহ্মরূপী মহামুনি বৈকুণ্ঠর শাস্ত্র মহাভাগবত তাহান মুখত শৰীৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ দ্ৰৱ ভৈল চিত্ত তনু ৰোমাঞ্চিত অহিয়াত আখিৰা রাম অবনত মাথে উঠি নরনাথে সম্পুষ্ট অঞ্জলি ধৰি অশুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা শুকদেৱে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ আগত মেলিলে আৰু ভাগৱতৰ 12টা স্কন্ধ এটা দুটাকে 12টা স্কন্ধ ভাগৱত গল কৈ প্ৰশ্ন কৰিলে শিক্ষকে যেনেকে প্ৰশ্ন কৰে ছাত্ৰবিলাকক 2 2 যোগ কৰিলে কি হয় 4 হয় বাবা তোমালোকে বুজিলানে এনেকে প্ৰশ্ন নকৰে জানো বাবা তোমালোকে বুজি পাইছানে কিছুমানে কয় পাইছো স্যার কিছুমানে কয় স্যার মই বুজি পোৱা নাই ঠিক তেনেদৰে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগৱতৰ 12টা স্কন্ধ পৰীক্ষিতক এটা 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 এটাকে কৈ শেষ কৰি প্ৰশ্ন কৰিছে কি বুলি এতেক বচন বুলি বেশপুত মৌন হইয়া যাবে আছে কিনে এনেকুৱা কথা কল ভাগৱত শ্ৰৱণ কৰাই অন্তত কি এনেকুৱা কথা কল শুকদেৱে শুকদেৱে মনে মনে থাকে মহামণি শুকদেৱ কি কল ভাগৱতৰ
শেষত সৰ্বশেষত এই কথা ভাগি কৈছে। কি কৈছে? তোমাৰো কি শোকমোহ গুচিল নিশ্চয়। হে ৰাজন, আপোনাক মই 7 দিন 7 ৰাতি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ কথা কলো। তোমাৰো কি শোকমোহ গুচিল নিশ্চয়। তোমাৰ শোকমোহ দূৰ হল নে নাই ভাগৱত শ্ৰৱণ কৰি? আউৰ নোপোজে মনে মোহ মৃত্যু হয়। হে ৰাজন, আপোনাৰ মোহ মৃত্যু ভয় আছে নেকি? আৰু কি কলে? ঈশ্বৰক চিনিলা জানিলা আপোনাক। আপোনাক যে 7 দিন 7 ৰাতি ভাগৱত কলো, ঈশ্বৰক আপুনি চিনি পালেনে নাই? ঈশ্বৰ ক'ত থাকে? আৰু তুমি কোন? হে বাপ পৰীক্ষিত, মোক আৰু এনে কলে নহব, কেনেকে কব লাগিব? দৃঢ়তা। দ্বিতীয়বাৰ আৰু কৈছে, আৰু বুজি বাক আছে যদিবা প্ৰবন্ধ ভাগৱত প্ৰবন্ধ। আৰু বুজি বাক আছে যদিবা প্ৰবন্ধ বল পুনৰূপী দেৱে কহ 12 স্কন্ধ। যদি আপনার ভাগবত সম্বন্ধে এই 7 দিন তো কলু, এটা এটাকে 12টা স্কন্ধ আপনার শ্রবণ করা হল। যদি আপনি বোঝার কিবা বাকি আছে কক, মই আকৌ কম। নির্পতির মুখক নিরীক্ষী কৃপাময়, এহি বুলি মৌন ভইলা বেশরত নয়। বেশরত নয়, এই বুলি মনে মনে থাকিল। চকুত চকুত হই, পরীক্ষিতর চকুত চকুত হই মহামুনি শুকে 12 স্কন্ধ ভাগবত কথা কোৱাৰ পিছত মনে মনে বাপৰ প্ৰশ্নটো কি আছিল? লক্ষণ। পৰীক্ষিতে কি কৰিলে? ইয়াত কলে আৰু অবনত মাথে উঠি নৰনাথে সম্পৃষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা পৰীক্ষিত ৰজাই নিজ আসনৰ পৰা উঠি পৰীক্ষিতৰ চৰণত পৰি আৰু গদ গদ হলতক মুখে গদ গদ বাক্য বুলিলা রাজা প্রণামী কহি পরমার্থ করিলা কৃতার্থ তরিলু তরিলু আমি মোহ অন্ধকার জিতু মহাহরি ব্রহ্মায়াদি করি মোহিত যার মায়াত মোহ অন্ধকার
তাংক তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কৃপা মোক চক্ষু দিলাই অন্ধ পৰীক্ষিতক যেতিয়া প্ৰশ্ন কৰিলে, হে ৰাজন, আপুনি কি বুজি পালে ভাগৱত সম্বন্ধে, আৰু যদি বুজা নাই কওক। এই বুলি কৈ মনে মনে থাকিলে। পৰীক্ষিতে কি কৰিলে আমি ইয়াত পালো। কি কৰিলে? পৰীক্ষিতে নিজ আসনৰ পৰা উঠি শুকদেৱৰ চৰণত দীঘল দি পৰি গল। পৰি কৈছে, কি কৈছে? ফলতক মুখে গদ গদ বাক্য। গদ গদ বাক্যটো কেনেকুৱা? এজন পিতৃগুৰুৱে তেওঁৰ কন্যাজনীক সৰুৰ পৰা তুলি তালি যেতিয়া ডাঙৰ কৰে, কৰি শিক্ষা দিয়াৰ পিছত যেতিয়া বিয়াৰ সময় হয়, তেতিয়াতো বিয়া দিবই লাগিব। আৰু বিয়াখনৰ সমস্ত খৰচ এই পিতৃ গুৰুজনে ৰভা দিয়া আদি কৰি পাত পেলা মানুহলৈকে ইমান অৰ্থ ব্যয় কৰি কন্যাজনীক বিয়ে দিয়ে। আৰু যেদিনাখন বিয়ে দিয়ে, বিয়ে শেষ হোৱাৰ পিছত পিতৃগুৰুৰ ওচৰত কন্যাজনী আগবাঢ়ি যায় শেষ বিদায় লোৱাৰ কাৰণে। নাযায় নে? কিন্তু দেউতাকে যেতিয়া সেই যাবৰ সময় হ'ব, দেউতাই জানে মোক মোৰ ছোৱালী মাত লগাব আহিব, কিন্তু দেউতাই সেই মুহূৰ্তত সেইখিনি জেগাত নাথাকে। ক'ত থাকে? আমি খেৰৰ পুঞ্জি বুলি কওঁ আমাৰ গোৱালপাৰীয়া ভাষাত। খেৰৰ পুঞ্জি ঘৰৰ বাৰীৰ পিছফালে অকলে থাকে। কেনেকে? কোনোবাই যদি পিতৃগুৰুৱে চাদা খায়, চাদা মাৰি থাকিব আৰু দুই চকুৰ পানী পৰি থাকিব। কোনোবাই যদি হয়তো বিড়ি খায়, বিড়ি খোৱা নিচা আছে কিছুমান পিতৃগুৰু, বিড়ি টানি থাকিব কিন্তু চকুৰ পানী দুইফালে মুখৰ মাত নাই। কাৰণ পিতৃগুৰুজনে সেইখিনি সময় কেতিয়াও কোনো এজন পিতৃগুৰুৱে সহ্য কৰিব নোৱাৰে। সেই সময়খিনি পিতৃগুৰুৰ ওচৰত কন্যাজনী যেতিয়া সেৱালৈ ক'ব, দেউতা আজিৰ পৰা মই তোমাৰ ঘৰৰ পৰা বিদায়, সেই মুহূৰ্তত পিতৃগুৰুজনৰ সৎ পিতৃগুৰুজনৰ মাত গদ গদ এনেকুৱা ওলাই আৰু নোলায়। কি কয় স্পষ্ট ভাৱে শব্দ গদ গদ। ঠিক তেনেকুৱা খুব বিনয় ভাৱে পৰীক্ষিতে গদ গদ বাক্যেৰে মাত ওলাই নোলাই শুকদেৱৰ চৰণত ধৰি শুকদেৱক কৈছে কি বুলি? কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো তৰিলো আমি। কহি পৰমাৰ্থ, আপুনি মোক এই 7 দিন যে কথা কলে, কি কথা? পৰমাৰ্থ কথা।
যি কথা শ্ৰৱণ কৰিলে জীৱে পৰম ধাম যাব পাৰে, এই পৰমাৰ্থ কথা। হে গুৰুজন, আপুনি মোক পৰমাৰ্থ কথা কলে, মই কৃতাৰ্থ হৈছো, মই তৰিলো। উত্তৰ দি দিলে পৰীক্ষিতে, কি যে মোক যে সৰ্পৰ ৰজা তক্ষকে দংশন কৰিব, মোৰ ভয় নাই। কিন্তু আমাৰ কি হৈছে, আমাৰ ভাগৱত আমি আচলতে 7 দিনতকৈ বেছি শ্ৰৱণ কৰিছো, হয় বা? কিন্তু আমাৰ ভয় আছে, কালৈ? তক্ষক। তক্ষক কোন? তক্ষক হৈছে কাল, আর কালৰ আনাটাৰ নাম মৃত্যু। মৃত্যু লৈ আমাৰ সকলোৰে ভয়। কিন্তু ভাগৱত শ্ৰৱণ কৰিছো আমি সকলোৱে, কিন্তু তক্ষক লৈ কিন্তু ভয় এৰা নাই। এর কারণ কি? কারণ আছে, এর মূল কারণ বিশেষকে এটাই মূল কারণ। এটাটো কি? ভাগৱত শাস্ত্ৰৰ 3টা কথা। বাপে কৈছে, হয়তো বাপে এইখিনি কোৱাৰ লগে লগে উত্তৰটো পাবও পাৰে, হয়তো বাপে নাপাবও। মানে আমি ইয়াত বহি থকা সকল গুণ অনুসাৰেহে ভাগৱত কথা ন, গুণ অনুসাৰে আমাৰ সত ৰজ তম 3টা গুণত আমি মানুহ আছো। কোনোবাই তাৰ উদাহৰণ কেনেকে হয়, কোনোবাই মিঠে খাই ভাল পায়, কোনোবাই তিতে খাই ভাল পায়, কোনোবাই টেঙা খাই ভাল পায়, কোনোবাই খাৰ খাই ভাল পায়। আমি এইখিনিয়ে তো কিহৰ কাৰণে? গুণ অনুসাৰে। তো 3টা কথা ভাগৱতৰ, এটার নাম হচ্ছে জান্না, এটার নাম পান্না, এটার নাম মান্না। জান্না, মান্না, পান্না। কৃষ্ণয়ে কদেব দুঃখহারি, অধিকারী। কৃষ্ণ বিনে শ্রেষ্ঠ দেব না, হিনা হিয়া। কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আরো। ইয়া কি আমি জানো না জানো যে কৃষ্ণ দুঃখহারি, কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাই, কৃষ্ণ নিচিনা শ্রেষ্ঠ দেব নাই। আমি এইখিনি কথা জানো, আর জানো কাৰণে আমি ইয়াত এনেকে জান্না হৈ গল। থাকিল কি? 2টা থাকিল ন, মান্না আৰু পান্না। মান্না, জান্না হল, এতিয়া মান্না। আমি মানো, কি মানো? যে কলি যুগত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে জীৱে পৰম ধাম বৈকুণ্ঠ যায়। মানো কলি যুগে রাম নামে। মাধবদেবে কৈছে ধুনীয়াকে, বলো রাম নামে খে মুকুতি নিদানা, নাম পঞ্চানন। ইয়াত সিংহ, ইয়াত বনৰীয়া সিংহ নহয়, নাম সিংহ। তাই কৈছে সিংহৰ আন এটাৰ নাম 55। নাম
পঞ্চানন নাদে পলায়ত। নাদে পলায়, নাদ মানে ধ্বনি, সিংহৰ সিংহৰ গৰ্জনত পলায়। কোন কি ইয়াতে আছে? পাপদন্তি হাতী, ভয়ভীত বুলহু রাম নামে খে মুকুতি নিদানা। মানু কি মানু যে নামে জীবর জান্না গোল মান্না গোল পান্না। এই বস্তুটো এনেকুৱা, আমাৰ জ্বৰ উঠিছে, আমি জানো এইটো টেবলেট খালে মোৰ জ্বৰ ভাল হ'ব, মই জানো, যাৰ কাৰণে দোকানত গৈ সেই টেবলেটটো আনি থৈছো। ক'ত থৈছো? টেবিলত। সেইটো মানা হ'ল। জান্নাটো মানে আনিলো, থোৱাটো হৈছে মানা। পান্নাটো থাকিল ন। এই টেবলেটটো যদি নিজৰ জীৱনত নাখাওঁ, এই টেবলেটটো যদি মুখেৰে সোমাই নিদিওঁ, আমাৰ শৰীৰৰ বেমাৰ কেনেকে ভাল? তো আমার কি আছে? আমার জান্না আছে আর মান্না ঠিক আছে, পান্নাটো ঠিক নাই। পান্নাটো কতবা কম হয়ে আছে, যার কারণে আমার ভাগবত ভাগবত কথা শ্রবণের পিছত আমার ভয় লাগে। কি ভয়? মৃত্যু। এতিয়া ভূমিকম্প আহকচোন ভাব, হ্যাঁ এতিয়া ভূমিকম্প আহক, এতিয়া মাটি ফাটি যাব, আমি কোনে ক'ত যাম পলাই? যাবনে নাযাব বাপ? তাৰমানে ভয় আছে। তাৰ মানে আমাৰ ভাগৱত ধৰ্ম আমি পালন কৰিব পৰা নাই। সেইটোৱে কথা। ঔষধটো যদি নাখাওঁ, বেমাৰটো কেনেকে ভাল? জানিবও নালাগে, নালাগে ভূত শাস্ত্ৰ বিস্তাৰো জানিবি। গুৰুজনে কোৱা নাই জানে, জানারও ইমান প্রয়োজন নাই, মানারও ইমান প্রয়োজন নাই, পালন কৰ। তাৰমানে পালনটোহে আছে। এজন ব্যক্তিয়ে তেওঁ জানে, তেওঁ সেই ডিগ্ৰী লোৱা আছে, তুলসী গছে 24 ঘণ্টাই অক্সিজেন দিয়ে, শুদ্ধ অক্সিজেন দিয়ে তুলসী গছ। তেওঁ জানে তুলসী গছৰ সেই পাত খালি পেটে খালে দেহাৰ বিভিন্ন ৰোগ নাইকিয়া হয়, জ্ঞান আছে। কিন্তু সেইজন ব্যক্তিৰ জীৱনত কোনোদিন তুলসী এটা পাত খাই পোৱা নাই। সেইজন ব্যক্তিৰ জীৱনত কোনোদিন তুলসী গছ ৰুই পোৱা নাই মাটি। জানি আৰু মানি তেওঁ ডিগ্ৰী লৈ কিবা লাভ হ'ল? সেইকাৰণে জানাৰো জানিব লাগিব। তাৰ মানে যে আমাক কৈছে নহয়, কৃষ্ণৰ চৰণত শৰণ ল'ব দিছে। কেনেকে? জানি লৈলো তোমাতো শৰণ। পৰীক্ষিতৰ জান্না, মান্না, পান্না, এই তিনিটা বস্তু সমান কৰি ৰাখিছিল, যাৰ কাৰণে পৰীক্ষিতে ক'ব পাৰিছিল কি বুলি? কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো তৰিলো আমি। মই তৰিলো, এইটোৱে কৈছে যে হে গুৰুজন, তক্ষকে যে মোক দংশন কৰিব মোৰ ভয় নাই। কিয়? তক্ষকে মোৰ শৰীৰতহে দংশন কৰিব, শৰীৰটোতো মই নহয়। এই জ্ঞান ভাগৱতে দিছে, শ্ৰৱণ কৰিছে। আত্মাহে মই। তাকে মাধৱদেৱে ক'লে, তুমি প্ৰাণ প্ৰিয় তম সুহৃদ পৰম দেৱ, প্রাণ প্রভু
পীতাম্বরে ও তুমি খেকে বলে আত্মা মূর বাকিখিনি তো জানে। এই উত্তর পাইছে ভাগৱতত পৰীক্ষিতে কি আত্মাহে মই দেহাটো মই নহয়। কিন্তু আমার উল্টো কি এটা মোর দেহা নহয় তো কার দেহা আমি নাকি নকম এটা তো মোরে দেহা এটা মোরে দেহা নয় বাপ এটা আপনার দেহা নহয় যাবে। কিন্তু বিপরীত কথাটা কি আমি ইমান গাও ইমান শুনো দেহ থেকে আছো মই নহু ইটো দেহ ভগবান কৃষ্ণে কোৱা নাই জানো দেহ থেকে আছো মই নহু ইটো দেহ মই দেহত থাকো কিন্তু দেহটো মই দেহৰ একে ধৰ্ম এইটো জন্ম জন্ম আৰু মৃত্যু দেহৰে হয়। গতিকে মোৰ দেহটো যদি মই নহয় তা মোৰ দেহক টকটকে খাব মোৰ কিহৰ দুখ পৰীক্ষিতৰ চিধা কথা দেহটোতো মই নহয় আত্মাহে মই। গতিকে কিহৰ দুখ যাৰ কাৰণে পৰীক্ষিতে ক'ব পাৰিছে তৰিলো তৰিলো আমি কাৰণ পৰীক্ষিত শ্ৰৱণ আছে কারণ জান্না মান্না পান্না তিনটে বস্তু সমান আছে। তজু উপদেশ